তাই মজা লাগছে ওইখিনি বেয়াৰ সব বেয়াৰাকে সমান একে সমান আৰু মোৰ মতে গাইছ আৰু পৰিস্থিতি চাই লোৱা কেনে মজা পৰিস্থিতি হাই গো ষ্টাৰ্ট গো ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ চাই লোৱা মোৰো চাৰিওফালে বেহাৰ আছে গাইছ চাই লোৱা বেহাৰে আছে চাৰিওফালে গাইছ চাই লোৱা আমাৰ গাঁৱৰ আৰু বেলেগ জেগাত আছে আমাৰ তাতে এইখিনি গাইছ চাই লোৱা চবে বহুত মাৰি আছে পানীবোৰ দি আছে তেতিয়া বেহাৰটো পানী দিছোঁ আমাৰ বেহাৰত পানী দিলোঁ কালি পূৰা বকা হৈ গৈছে গাইছ পানী বহুত দিলোঁ ময়ে দিছোঁ ঘৰত কোনো নাছিল গাইছ 2 ঘণ্টা 3 ঘণ্টা লগাই দিছোঁ আধা ঘণ্টা মাটিত গাইছ চাই লোৱা পূৰা চাৰিওফালে কি আছে বেহাৰ আছে এটা ভাল লাগি আছে কিবা এটা কাৰোবাৰ কিবা বেচা হৈছে পুৰা খলচি লাগি আছে পথৰে পোৱা ভাবি আছে এইটো মোৰ কি মজাকৈ সাজিছে কি মজা বাছ এটা গাইছে আৰু আমাৰ আৰু অলপ বেছি দিন নহয় আৰু অলপ হেবেগি গ'লে এটা নদী পাই যায় গাইছ সেইটো মানুহ এটা কিবা মাৰি আছে বেহাৰত পকা নধৰা তেতিয়া বেহাৰটো বেছি ভাল হয় চবেই পুৰা কটা আছে গাইছ কটাৰ মাজে মাজে যাব লাগিব আকৌ পিন্ধিলে এইটো কিবা বেলেগ কটা নহয় ভালে কটা বেয়া বিশেষ বেয়া পিন্ধিছে মোক 5টা 6টা পিন্ধি দিছে গাইছ চাই লোৱা পাৰি গ'লোঁ বহুত আছে গাইছ পিন্ধি যাব লাগিব এইখিনি বেহাৰ চব বেহাৰ একে সমান আৰু মোৰ মতে গাইছ আৰু মোৰ ওপৰত আকাশখন এনেকুৱা মজা আজি হৈছে কি মজা লাগছে আকাশৰ ওপৰত একবাৰ ইচ্ছা যায় চবৰ তাৰ গাইছ মজা অলপ বগৰী খাবা ভিডিঅ'টো আৰম্ভ কৰে বগৰীটো খাওঁ কুঁহিয়াৰটো এতিয়া খাব বেয়া হোৱা নাই সৰু কুঁহিয়াৰ আছে চাই লোৱা তিল পুৰা দুটা চানা পুৰা ভায়াক বইনাক মিলি জুলিকৈ থাকে মই বেহাৰৰ মাজে মাজে যাই থাকোঁতে এটা বস্তু দেখা পালোঁ মোৰ পিন্ধি এটা তিলৰ ফিটি আছে ফিটিটো কম নহয় 3-4 বেগমান হ'ব চাই লোৱা গাইছ চব তিলেই ছাগলৰ চানা আছে চাই লোৱা পুৰা জংঘলৰ মাজত আছোঁ অকলে আছোঁ কোনো অহা নাই ইয়াতে চাই লোৱা এই জংঘলৰ মাজত ইমান হাত ৰাখিব লাগিব মোৰ গাইছ চাই লোৱা কি চাৰিওফালে জংঘল পুৰা গাছৰ ওপৰত কিবা দেখা পালোঁ এইটো কি বস্তু কমেণ্টত জিৰ' কৈ দিবা মই নাজানো চাই লোৱা সুন্দৰ চাই লোৱা পুৰা কুইজ গাইছ চাই লোৱা পাই গ'লোঁ এতিয়া দুটামান বগৰী খাই লওঁ খাই পেলাই ঘৰত যাই থাকোঁ আৰু অলপ লাহে ভিডিঅ' এটা এডিট কৰি পেলাই দি দিওঁ গাইছ এতিয়া বগৰী লাগছি হাঁহ ৰছি গাইছ পকি গৈছে গাইছ চাই লোৱা পকা তাই মজা লাগছি গাইছ চাই লোৱা বগৰী চাই লোৱা পকা বগৰী তোমাক লৈ লওঁ ঘৰত বহি খাই থাকিম বগৰীবোৰ বগৰী তোমাক লৈ ল'লোঁ তাতে ঘৰত যাব নিমখ জ্বালা দি খুন্দি পেলাই খাব লাগিব সুন্দৰ তাহান বনাই নাই ঘৰত বনাব লাগিব আমাৰ এই এডিট কৰে যি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা জৰুৰ ছাবস্ক্ৰাইব কৰিবা আৰু গাইছ যদি আৰু কেনে এডিট গিলে কেনেকুৱা পায় কমেণ্টত কৈ দিব গাইছ বাই